চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আশা কৰোঁ সকলো ভালে আছে আমাৰো ভাল এতিয়া গৈ আছোঁ ফেঞ্চিলে বজাৰ কৰিবলৈ চাই আছে ৰুমত ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ ওলাওঁতে মেলোঁতে অকণমান দেৰি হৈ থাকিব গাড়ীতে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া উবেৰ বুক কৰি গৈ আছোঁ ফেঞ্চি পামগৈ আৰু অকণমান আছে বজাৰ কৰিবলগীয়া আছে বজাৰকেইটা কৰি লওঁ কি পাওঁ কি নাপাওঁ ইয়াত চাওঁ যদি ইয়াত মানে গোটেইখিনি বস্তু নাপাওঁ তেনেহ'লে আকৌ গৈ পিনি শিৱসাগৰত কৰিবগৈ লাগিব এতিয়া পামহি আৰু অকণমান আছে লগত আহি আছে প্ৰিয়ংকাজী পূৰা মোবাইলত বিজি তেখেত উবেৰ কৰি আহি আছোঁ ব'লক তেনেহ'লে ফেঞ্চিত অকণমান ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিম ব'লক তেনেহ'লে এতিয়া আমি আহি আছোঁ ব্ৰহ্মপুত্ৰ পাৰত কিবা এটা খাওঁ বুলি মানে বজাৰ ইমান বহা নাই ছাইডৰ বজাৰবোৰ আজি কিবা এটা বন্ধ দিছে বোলে সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ অকণমান দেৰিকৈ বহে নেকি চাওঁ খাই বৈ লাহেকৈ যাম আৰু সেইবিলাক পূৰা ফেৰী ৰৈ আছে বোলে ৰেষ্টুৰেণ্ট ৰৈ আছে ৰেষ্টুৰেণ্ট এইবিলাকতে খাওঁগৈ বোলে আকৌ বিচাৰি ফুৰিছিলোঁ ফাষ্টফুড কিন্তু এডোখৰতে অকল ৰোল বনোৱা এখন পালোঁ এতিয়া খাই লওঁ পূৰা ভোক লাগি আছে আজি বিচাৰিয়ে নাই পোৱা দোকান যোৱা হ'লে ফাইনেলি ফেঞ্চিৰ পৰা ওলাই দিলোঁ ফেঞ্চি আজি বন্ধ ইমান বস্তু নাপালোঁ মানে যিখিনি পালোঁ লৈ আহিলোঁ এতিয়া ইয়াতে কিবা এটা খাওঁ বুলি ফাষ্টফুডত বহিছোঁ অৰ্ডাৰ দিছোঁ খাই লওঁ তাৰপিছত ৰুমত গৈ পিনি আপোনালোকক কালিও ভিডিঅ' আধা হ'ল মানে এপইণ্টমেণ্টখন পালোঁ কিন্তু ক'ত কৰিলোঁ কি কথা ক'ব নোৱাৰিলোঁ কিন্তু ৰুমত গৈ সকলোখিনি ক'ম আৰু কি ল'লোঁ বস্তুখিনি দেখাম ফাইনেলি আহি গ'ল আমাৰ ফ্ৰাইড ৰাইচ এইভাগে নাখায় দামী বস্তু নাখায় সস্তীয়া বস্তু খায় হেল্ল' এভৰিৱান অথনি মানে খাওঁতে ভিডিঅ' কৰিছিলোঁ যে আপোনালোকৰ তাত বহুত দেৰি হৈ গ'ল সেইবাবে মানে কি হ'ল খাবলৈ মানে বনাওঁতে মেলোঁতে ফাষ্টফুড হয় ন বহুত দেৰি হৈ গ'ল সেই তাতে ৰুম পাওঁতে প্ৰায় চাগে 7:30মান বাজিলে ন 7:30 মানে বাজিলে সেইকাৰণে মানে ৰুমত গৈ আকৌ ফ্ৰেছ হৈ কাপোৰ কানি জাপি মেলি বেগ চেগ মানে কিমান দেৰি হয় জানিয়ে আৰু 8টাত যিহেতু 8:30 ট্ৰেইন আছে এতিয়া আহি যেন তেন 8:20 ট্ৰেইন ষ্টেচন পাইছোঁহি যিহেতু উবেৰ বুক কৰি আহিবলগীয়া হৈছে উবেৰ মানে প্ৰথম যোনখন দিলোঁ সেইখন আহি মেলি ৰাস্তাৰ ওচৰত কেঞ্চেল কৰি দিলে একদম মানে কিবা হৈ গৈছিলে ট্ৰেইন নাপাম বুলি সেইকাৰণে মানে তাত ভিডিঅ' একো কৰিব নোৱাৰিলোৱে মানে নকৰিলোৱে ভিডিঅ' এতিয়া ট্ৰেইনত আহি বহি আছোঁ আমাৰ ট্ৰেইন যাব 8:30 ভাবিলোঁ ভিডিঅ'টো ইয়াতে যিহেতু আপোনালোকক ক'ম বুলি কৈছিলোঁ এপইণ্টমেণ্টখনৰ কথা ভাবিছোঁ মই ৰুমত যিহেতু ক'বলৈ সময় নহ'লে দেৰি হৈ গ'ল সেইবাবে ভাবিছোঁ এতিয়াই কৈ দিওঁ মই ক'ত পৰিছোঁ মোৰ লগৰজনী ক'ত পৰিছে ট্ৰেইনিং যিহেতু আমাৰ একেলগতে পৰিছে একেলগতে হ'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰখিনি দেৰগাঁৱত পৰিছোঁ আমি ট্ৰেইনিং চেণ্টাৰ আৰু পোষ্টিং আমি দুইজনী বেলেগ বেলেগকৈ পৰিছোঁ সেইকাৰণে মনত বহুত দুখ দুইজনী ভাগৰ ভাবিছিলোঁ লগতে পৰিম লগতে থাকিবলৈ পাম কিন্তু নাপালোঁ বহুত দূৰত পৰিলোঁ দুইজনী মই পৰিছোঁ ডিগবৈত আৰু তাই পৰিছে বোকাখাটত সম্পূৰ্ণ বেলেগ আৰু সেইকাৰণে অকণমান দুখ লাগি আছে হ'লেও ট্ৰেইনিংটো যে লগতে কৰিব পাম তাৰ কাৰণে অকণমান ভাল লাগিও আছে বাকী কি হয় কি নহয় আপোনালোকক ভিডিঅ'বোৰ চাই থাকিলে গম পাব ভিডিঅ'বোৰ সেইকাৰণে ৰেগুলাৰ কৰিব কালি ব্লগটো চাই যদি নাই চোৱা তেনেহ'লে চাব এপইণ্টমেণ্ট দিওঁতে মানে মজা এটা এক্সপিৰিয়েঞ্চ পালোঁ আৰু আপোনালোকে চালেও গম পাব বাকী কি ক'ম আৰু সেয়াই আৰু ক'বলগীয়া আছিলে কি বজাৰ কৰিলোঁ সেইখিনিতো দেখুৱাবলৈ নোৱাৰিলোঁ আপোনালোকক ৰুমত দেৰি হৈ গ'ল যিহেতু ঘৰত গৈ আপোনালোকক বাকী কি বজাৰ কৰিলোঁ গোটেইখিনি আপোনালোকক দেখামগৈ তেনেহ'লে ব'লক এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু ট্ৰেইনতে এইফালে বাহিৰত বাইদেউ দুজনী আছে মই বোলো অকণমান দেখাই দিওঁ হেল্থ ডিপাৰ্টমেণ্টত পাইছে ডিব্ৰুগড়ৰ হয় আমাৰ প্ৰিয়ংকাই পূৰা সুধি আছে আৰু কিহত পাইছে কি কথা মই বোলো ভিডিঅ' এটা কৰিলোঁ হাই আপুনি পাইছে কি ডিপাৰ্টমেণ্টত অঁ হা ক'ত পৰিছে
হা ডিষ্ট্ৰিক্টতে দিছে ন আপোনালোকক মৰিয়নি পাই গ'লোহি ৰাতিটো পূৰা হ'লোঁ মজাকৈ এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ মৰিয়নিত মানে আগত ইমান ক'ত কেনেকুৱা দিয়ে নাজানো ন মৰিয়নিত খাই পাইছোঁ সেইকাৰণে ভাবিলোঁ মৰিয়নিতে খাওঁহি চাহটো আৰু এইফালে ব্ৰেকফাষ্টত আছে আজি ডিম এইফালে আনিছে কেক আৰু চাহ আনিবলৈ গৈ আছে প্ৰিয়ংকা আৰু এখেত মই ইয়াত বহি আছোঁ আৰু বেগ ৰখীয়া দেখাই দিছোঁ ৰ'ব বেগ কেমেৰাত এইফালে আনিলে ডিম এইটো কেক আৰু চাহ আনিবলৈ গৈছে আৰু সিহঁতি পুৰি চব্জি ধৰিব লাগিব নি এইফালে পুৰি চব্জি এইফালে চাহ এইফালে ডিম এইফালে প্ৰিয়ংকা এইফালে মনটো কেক দেখালোঁ খাই লওঁ এতিয়া আৰু পূৰা যাওঁ দেই আৰু ইজনী বৌ লগ পাম আকৌ বাই বাই আকৌ লগ পাম এতিয়া মোবাইল নম্বৰ হ'ল যে হেৰি লগ পাই ফাইনেলি শিৱসাগৰত নামিলোঁ এতিয়া বহুত দিনৰ মূৰত আৰু এতিয়া গৈ থাকোঁ আৰু ষ্টেচনৰ পৰা বাহিৰে আহি ঘৰ পালোহি তাত ভিডিঅ' কৰা নহ'লে আৰু ভাগৰ লাগিছিলে বহুত আহি ডিমত ভাত খালোঁ ভাত খাই এতিয়া চিধা ঘৰ পালোহি আজি বহুত টাইম লাগি গ'ল ঘৰ পাওঁতে মানে ট্ৰেইনখন ইমান দেৰি বহুত দেৰি ৰখিলে শিমলুগুৰিত সেইবাবে বহুত দেৰি হৈ গ'ল এতিয়া 12টা বাজিছে ঘৰ আহি পাই গ'লোহি ফ্ৰেছ হ'লোঁ গা পা ধুই মেলি যিহেতু আপোনালোকক কৈছিলোঁ কি আনিলোঁ বস্তুখিনি দেখাম বুলি কিন্তু বিশেষ একো বস্তু অনা নাই মানে ফেঞ্চি বন্ধ আছিলে আপোনালোকে গম পাইছেই বেগ দুটা আনিছিলোঁ আৰু অলপ কাপোৰ আনিছিলোঁ ঘৰত মানে ৰুমত তাত পিন্ধিবৰ কাৰণে ৰুমৰ ভিতৰত পিন্ধিবৰ কাৰণে ভাবিলোঁ যিকেইটা বস্তু আনিছিলোঁ সেইকেইটাকে দেখাই দিওঁ আপোনালোকক আৰু কাপোৰখিনি আনিয়ে ধুই দিলোঁ যিহেতু নতুন কাপোৰ আনিয়ে পিন্ধিব নালাগে এবাৰ ধুই দিব লাগে সেইবাবে কাপোৰখিনি এতিয়া ধুই বাহিৰত মেলি থোৱা আছে কিন্তু বেগকেইটা আছে আপোনালোকক দেখাই দিছোঁ চাই লওক বেগ কেমেৰাত এইফালে এইটো হৈছে টলি বেগটো ইয়াৰ ভিতৰত কাপোৰ সোমাই আছে আৰু এটা বেগ লৈছিলোঁ যে সেইটো নাই হওক এইফালে এইবোৰ কাপোৰ দুই এটা সোমাই আছে আৰু এইবোৰ আগৰ কাপোৰ এতিয়া লোৱা কাপোৰ ন এইটো স্পৰ্টিং লৈছিলোঁ এইটো স্পৰ্টিং এইটো হাফ পেণ্ট এইকেইটা হাফ পেণ্ট দেখাবলগীয়া বিশেষ নহয় আৰু তাৰপাছত এইফালে লৈছিলোঁ এইটো চাবোনকে যিহেতু তাত চাবোন থ'বলৈ কাৰণে নিজক লাগিব এইফালে এইটো জোতা পলিচ নিজৰ বাবে এডাল ব্ৰাছ জোতা পলিচ কৰা ব্ৰাছ এইটো নেল কাটা এইটো কাপোৰ ধোৱা ব্ৰাছ বিশেষ একো নাই ল'বলৈ আছে মানে সেইকাৰণে ভাবিলোঁ শিৱসাগৰত ল'ম বুলি তাত যিহেতু বন্ধ আছিলে এইটো এটা লৈছিলোঁ বেগ পিঠিত লৈ যাবৰ কাৰণে বাকী বাহিৰত দেখাই দিছোঁ কি ল'লোঁ ৰ'ব এইফালে দেখিছে পূৰা ৰছী লগাই কাপোৰ ধুই মেলি থৈছোঁ এইবিলাকে লৈছিলোঁ অলপ স্পৰ্টিং দীঘল পেণ্ট এইবিলাক আৰু এইফালে হাফ পেণ্ট চবফালে কাপোৰে কাপোৰ পূৰা ঘৰ আগফালখন কাপোৰ কৰি থৈ দিছোঁ আজি ধুই মেলি বিশেষ এইখিনি আৰু দেখাবলগীয়া একো নাই আজি ভাবিলোঁ ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আৰু যদি মোৰ ভিডিঅ' ডেইলি ৰেগুলাৰ চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন চবতছে আপোনালোকলৈ আগতীয়াকৈ যাব আৰু কাইলৈ যাম ফিল্ডত মানে সম্বৰ্ধনা আছে মানে কি আছে নাজানো আৰু মাতিছে আৰু মানে যোনকেইটা চাকৰি পাইছিলোঁ আমি সেইকেইটাক মাতিছে আমাৰ খেলৰ ফালৰ পৰা নেটবল ফালৰ পৰা আৰু তাত আমি পাৰ্টি খুৱাব লাগে বুলি কৈ আছে কিবা এটা সৰু সুৰাকৈ খুৱাই দিম আৰু তাৰ ভিডিঅ' আপোনালোকক দিম আজিলৈ তেনেহ'লে এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বাই বাই